নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি মোৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ সৈতে উপস্থিত আছে সু অভিনেত্ৰী তথা নৃত্যশিল্পী আৰু বহু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক তথা প্ৰযোজক সঞ্চিতা তালুকদাৰ আহকচোন সঞ্চিতাৰ মুখেৰে তেওঁৰ বৰ্ণিল সাংস্কৃতিক তথা অভিনয় জগতখনৰ বিষয়ে কিছু কথা জানো সঞ্চিতা আপোনাক মোৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ লগতে আজি আপোনাক বৰ ধুনীয়া লাগিছে তোমাকো কিন্তু বহুত ধুনীয়া লাগিছে থ্যাংক ইউ আজি আপোনাৰ সৈতে আপোনাৰ সাংস্কৃতিক সামাজিক আৰু অভিনয় জীৱনৰ বিষয়ে ব্যক্তিগত জীৱনৰ বিষয়েও আমি কিছু কথা পাতিম প্ৰথমতে কওঁ আপুনি এগৰাকী অভিনেত্ৰী নৃত্যশিল্পী হোৱাৰ উপৰি বিভিন্ন ধাৰাবাহিকৰ সফল আৰু বোলছবিৰ সফল পৰিচালক হিচাপেও সকলোৱে জানে তাৰ বিষয়ে আপুনি কি ক'ব কি কম মানে পৰিচালনা কৰি আহিছোৱে আৰু পৰিচালনা কৰি আজি 18 বছৰ অতিক্ৰম কৰিলো আৰু বহুত কৰিবলৈ আছে শিকিবলৈ আছে কাৰণ মানুহৰ শিকাৰটো কোনো সময় নাথাকে নহয় জানো আজি 2002 চনৰ পৰা মই পৰিচালনাৰ আমি কৰি আহিছো মই প্ৰথম ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি তাৰ পিছত ছবি তেনেকৈ আৰম্ভ কৰি আছো আৰু সঞ্চিতা প্ৰথমে মই আপোনাৰ নৃত্য চৰ্চা তথা আপোনাৰ অভিজ্ঞতাৰ বিষয়ে এই বিষয়ত যি অভিজ্ঞতা আপোনাৰ নৃত্য চৰ্চাৰ প্ৰতি তাৰ বিষয়ে অলপমান জনাব নেকি নৃত্য চৰ্চা বুলি ক'লে আচলতে মাহঁতে কয় আৰু খুব সৰু আছিলোঁ তেতিয়াই আইনাৰ সন্মুখত থুনুক থানাকে নাচো বোলে কিবা কিবি এক্সপ্ৰেশ্যন দিওঁ গতিকে মাহঁতে ভাবিলে যে এই চাগে ভাল নাচিব আৰু পাৰিব সেইকাৰণে ডান্স শিকিবলৈ ল'লোঁ কথক শিকিছিলোঁ কথক নৃত্যত এমইউজ কৰিলোঁ তাৰপিছত ছবিও আঁকিছিলোঁ ফাইন আৰ্টছত MA আৰু তেনেদৰে সেই নাচ শিকি তাৰপিছত এটা সময়ত বিহু যিহেতু আমি আপাৰ আসামৰ হয় ডিব্ৰুগড়ৰ মই গতিকে বিহুৰ ঢোল পেপাৰ মাত শুনিলে আমি এনেও ৰ'ব নোৱাৰোঁ আৰু তাৰ বিহুৰ কিন্তু কোনো ধৰণৰ মই প্ৰশিক্ষণ লোৱা নাছিলোঁ তথাপিও নাচিছিলোঁ প্ৰথমতে মৌ কৰি তাৰপিছত বিহু কৰি বিহু ৰাণী তাৰপিছত অসম বৰদৈচিলা হ'লোঁ গতিকে তেনেদৰে নাচি খুব ভাল পাইছিলোঁ এতিয়াও পাওঁ যদিও অলপ শকত হৈ গ'লোঁ নৃত্যৰ প্ৰতি কিদৰে আকৰ্ষিত হৈছিলে আৰু তাৰ আপোনাৰ প্ৰেৰণা কোনে দিছিলে বাৰু প্ৰেৰণা মোৰ ঘৰখন বুলিয়ে ক'ব লাগিব মোৰ বিশেষকৈ মোৰ মা উষা তালুকদাৰ সকলোৱে জানে তেখেত আজি 2 বছৰ হৈছে ঢুকাইছে কিন্তু সেই তাৰ আগৰলৈকে আৰু মই ভাবোঁ এতিয়াও মোৰ মা প্ৰেৰণাই হৈ আছে মা প্ৰতিটো খোজত মোৰ লগত আছিলে আগতে মা ডান্সে হওক বা এক্টিং হওক ডিৰেকশ্যন প্ৰতিটো ক্ষেত্ৰতে মোৰ ইনস্পিৰেশ্যন মোৰ মা এতিয়ালৈকে নৃত্য জগতখনত পোৱা সফলতাৰ বিষয়ে অলপমান জনাব নেকি সফলতাৰ বিষয়ে মানে কি ক'ম নিজকে সফল বুলি মই কেতিয়াও নাভাবোঁ তথাপিও যিখিনি পাইছোঁ কৈছোঁ যে কথক নৃত্যৰ মই শিল্পী হয় গতিকে কথক নৃত্যৰ মই নেশ্যনেল লেভেলত মই কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ তাতে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছোঁ লগতে বিহু ৰাণী হৈছোঁ অসমৰ বিভিন্ন ঠাইত বিভিন্ন মঞ্চত মই বিহু ৰাণী হিচাপে স্বীকৃতি লাভ কৰিছোঁ তাৰপিছত 2005 চনত অসম বৰদৈচিলা গতিকে তেনেদৰে নাচি মেলি আহিছোঁ আৰু লগতে মোৰ এখন স্কুল আছিলে 1999ত এখন মোৰ ডিব্ৰুগড়ত এখন মিউজিক স্কুল আছিলে অজিত নৃত্য কলা কেন্দ্ৰ বুলি সেইখন মোৰ স্বৰ্গীয় দেউতাৰ স্মৃতিতে কৰিছিলোঁ তাতে মোৰ বহুত ষ্টুডেণ্টছ আছিলে প্ৰায় 150-200 মান ষ্টুডেণ্টছ আছিলে আৰু যিসকলে এতিয়া মোৰ চাই ভাল লাগে যে তেওঁলোক এতিয়া এজন নিজেই ডান্স টিচাৰ হৈ আছে গতিকে ইন ডেট কেছ আই উড চে কি এটা ফালৰ পৰা মই ছাকচেছফুল যে মই যেনেদৰে ডান্স ক্ষেত্ৰখন আগবঢ়াই লৈ গৈছোঁ গতিকে মোৰ ষ্টুডেণ্টছবিলাকেও তেনেকৈ আগবঢ়াই নিবলৈ সক্ষম হৈছে গতিকে মই হেপী সেইটো কাৰণে সঞ্চিতা আপোনাৰ অস্তিত্ব নামৰ ছবিখনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বিষয়ে আপোনাৰ অনুভৱ জনাওকচোন অকণমান অস্তিত্ব যিখন ছবি সেই ছবিখন 2014 চনত মই নিৰ্মাণ কৰিছিলোঁ এটা সত্য ঘটনাৰ ওপৰত আধাৰিত তাৰ কাহিনী চিত্ৰনাট্য আছিলে জ্যোতি কাকতি আৰু মোৰ ডিৰেকশ্যন আৰু সেইখন ছবিয়ে মুঠ এতিয়ালৈকে 7টা নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেইটো আচলতে যিটো মূল কাহিনীটো আছিলে মহিলাক লৈ পেলাই মহিলা নিৰ্যাতন ৱমেন এম্পাৱাৰমেণ্ট সেইটো মেইন থিম হিচাপে লৈছিলোঁ গতিকে তাতে যেতিয়া বঁটা লাভ কৰিছিলোঁ খুব এটা বেলেগ এটা অভিজ্ঞতা নিশ্চয় সকলোৰে ড্ৰিম থাকে যে অকল নিজৰ ঠাইতে নহয় নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলতো এটা নাম কঢ়োৱাৰ গতিকে সেই তেনেকৈ
অস্তিত্ব ছবিখনে যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিলে মই এগৰাকী শ্ৰেষ্ঠ পৰিচালক হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হ'লোঁ ফ্ৰম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেল মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল কলকাতা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল কেইবাটাও ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিলে গতিকে সেইটো এটা বেলেগ এটা অনুভৱ মানে মই নিজেই বুজাব নোৱাৰোঁ আৰু আটাইতকৈ ডাঙৰ কথা যিটো মোৰ প্ৰথম বঁটা নেশ্যনেল বঁটা সেইটো হৈছে দাদা চাহেব ফাল্কে ফিল্ম ফেষ্টিভেল তাতে মোৰ ছবিখনে স্পেচিয়েল ফেষ্টিভেল মেনশ্যন বঁটা লাভ কৰিছিলে সেইটো মই মানে ভাবিবই নোৱাৰোঁ যে তেনেকুৱা এটা বঁটা লাভ কৰিবলৈ মই সক্ষম হওঁ তাকো মোৰ প্ৰথম ছবিখনত খুব ভাল লাগিছিলে আৰু তাৰ কাৰণে মই ভাবোঁ মোৰ গোটেই টীমটোৱে মোক বহুত ছাপোৰ্ট কৰিছিলে লগতে জ্যোতি কাকতি যাৰ কাহিনী চিত্ৰনাট্য তেখেতৰ আৰু লগতে দৰ্শকৰ কথা ক'বই লাগিব ৰাইজৰ আশীৰ্বাদ নিশ্চয় আছিলে আপোনাৰ নিচিনা এগৰাকী মহিলা কাষত বহি লৈ মই সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ নৃত্যৰ সমান্তৰালকৈ আপুনি এগৰাকী সু অভিনেত্ৰীও এই অভিনয় জগতখনৰ সৈতে কেনেকৈ জড়িত হৈ পৰিল বাৰু অভিনয় ক্ষেত্ৰখনত আচলতে মই যেতিয়া জড়িত হৈছিলোঁ প্ৰথম ধাৰাবাহিক হিচাপে আছিলে জাগৰণ নামৰ এখন টেলিফিল্ম তেতিয়াতো ধৰা কোনো ধৰণৰ বেলেগ ছেটেলাইট চেনেল নাছিলে আমাৰ দূৰদৰ্শন আছিলে দূৰদৰ্শনৰ বাবে জাগৰণ নামৰ এই জাগৰণ নিউজত মই বহি আছোঁ আৰু জাগৰণৰ কথা কৈছোঁ দৰ্শকবৃন্দ গতিকে জাগৰণ নামটোৱে আচলতে খুব এটা প্ৰিয় নাম বুলি ক'ব লাগিব আৰু ময়ো আজি সৌভাগ্যৰে জাগৰণ নিউজত বহি আছোঁ মই আৰু আপোনাৰ সৈতে এনেকৈ কথা পাতি আছোঁ বাৰু যি কি নহওক জাগৰণ নামৰ প্ৰথম মোৰ টেলিফিল্ম এখন আছিলে সেইখন টেলিফিল্মৰ জৰিয়তে তেতিয়া মই ক্লাছ 10 বহুত সৰু তেতিয়া আমাৰ ডিব্ৰুগড় অঞ্চলৰে কেইজনমান মানে যুৱক আহিছিলে মোৰ মা ওচৰলৈ আহি পিনে কৈছিলে যে এনেকৈ সঞ্চিতাক লাগে পিংকিক লাগে বুলি কৈছিলে যিহেতু ঘৰুৱা নাম মোৰ পিংকিক লাগে তেতিয়া মায়ে কৈছে তাই পাৰিব জানো তাই নাচি মেলিহে থাকে এক্টিংটো আজিলৈকে কৰা নাই তেতিয়া কৈছে নাই কৰিব পাৰিব তাই ইমান ধুনীয়া এক্সপ্ৰেশ্যন সেই তেনেদৰে মই প্ৰথম আৰম্ভ কৰিলোঁ কিন্তু তাৰপিছত যিহে আৰম্ভ কৰিলোঁ তাৰপিছত কেইবাখনো ধাৰাবাহিক দূৰদৰ্শনৰ কাৰণে বেলেগৰ ডিৰেকশ্যনত আপোনাৰ প্ৰথম আছিলে ডাৱৰৰ আৰে আৰে গুৱাহাটী দূৰদৰ্শনৰ সেইখন যিখন জাগৰণ আছিলে সেইখন ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ আৰু ডাৱৰৰ আৰে আৰে নামৰ সেইখন গুৱাহাটী দূৰদৰ্শনৰ কেন্দ্ৰ তাৰপিছতে কেইবাখনো তেনেকৈ কৰি মেলি গ'লোঁ তাৰপিছত VCDৰ যুগ আছিলে VCDত কেইবাখনতো অভিনয় কৰিলোঁ গানত নাচিলোঁ তেনেদৰে আৰু আপোনাৰ এখন জনপ্ৰিয় ধাৰাবাহিক সোণালী সপোন খুব ভাল লাগে খুব প্ৰিয় মোৰ কাৰণে তাৰ কিবা অভিজ্ঞতা আছে নিশ্চয়কৈ সোণালী সপোন যিখন আচলতে আপুনি নাম লৈছে সোণালী সপোন সেই ধাৰাবাহিকখন মোৰ জীৱনৰ প্ৰথম পৰিচালনা কৰা ধাৰাবাহিক 2004 চনত আৰু সেই ধাৰাবাহিকখনৰ যোগেদি 2005 চনত মই প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ পৰিচালনা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখিনি সময়ত আচলতে ইমান নাজানিছিলোঁ দেই কথা বতৰাখিনি যে আমাৰ ইণ্ডাষ্ট্ৰিটো ডিব্ৰুগড়ৰ পৰা আহোঁ গুৱাহাটীত মাটো এনি টাইম মোৰ লগত থাকে আৰু ইয়াতে ডিৰেকশ্যন কৰোঁ আমাৰ নিজৰ প্ৰডাকশ্যন আছে গতিকে যেতিয়া প্ৰথম ভাল লগা এটা অভিজ্ঞতাৰ বিষয়ে মই নিশ্চয় ক'বলৈ বিচাৰিম যেতিয়া মোৰ শংকৰদেৱ ফিল্ম ষ্টুডিঅ'ত শ্বুটিং কৰি আছোঁ সোণালী সপোনৰে তেতিয়া মানে মোলৈ ফোন এটা আহি পিনে কৈছে যে সঞ্চিতা তালুকদাৰ মই কৈছোঁ হয় মই জ্যোতিৰূপাৰ পৰা কৈছোঁ কিন্তু জ্যোতিৰূপাৰ পৰাটো শুনা নাই মই জ্যোতিৰূপা কৈছোঁ এনেকৈ শুনা পালোঁ মই আৰু সেই তেতিয়া হৈছে জ্যোতিৰূপা নামটো ছোৱালী হয় নহয় বাৰু আৰু জ্যোতিৰূপা কিন্তু মাতটো আছিলে ল'ৰাৰ তো এনেকুৱা বেয়াকৈ গালি পাৰিছোঁ মই তাৰপিছত 2-3বাৰ ফোন কৰিছে তেতিয়া নতুন ফোনো ওলাইছে বাৰে কাটি দিছোঁ তাৰপিছত মোক অনুপম শইকীয়াই ফোন কৰিলে অনুপম শইকীয়া মোৰ মানে সোণালী সপোনখনৰ মিউজিক ডিৰেক্টৰ আছিলে তেখেতে মোক ফোন কৰি ক'লে যে সঞ্চিতা এনেকৈ তোমাক জ্যোতিৰূপাৰ পৰা ফোন কৰিছিলে নেকি মই কৈছোঁ কোনোবা ল'ৰা এজনে ফোন কৰিছে মতা মানুহ এজনে ফোন কৰিছে কিন্তু নামটো বাৰে জ্যোতিৰূপা কৈছে সেই তুমি নাজানে নেকি জ্যোতিৰূপা চিনে এৱাৰ্ড বুলি এটা বোলে খুব প্ৰেষ্টিজিয়াছ এৱাৰ্ড আছে আমাৰ অসমৰ সেইখনত মানে ময়ো পাইছোঁ এজ এ বেষ্ট মিউজিক ডিৰেক্টৰ তোমাৰ ধাৰাবাহিকখনৰ বাবে আৰু তুমি পাইছা বেষ্ট ডিৰেক্টৰ হিচাপে মই বোলো মই এতিয়া কি কৰোঁ বোলো তাৰপিছত সেইটো মানে বিৰাট বেয়া লাগিছে মই তেনেকৈ ক'লোঁ আৰু তেখেত ফোন কৰিছিলে দিলীপ বৰুৱা সকলোৱে নিশ্চয় চিনি পায় তেখেত খুব ভাল নাট্যকাৰ অভিনেতা দিলীপ বৰুৱা তেখেতে মোক ফোন কৰিছে আকৌ মই কল বেক কৰিলোঁ তেতিয়া আৰু দিলীপ দাক ক'লোঁ এনেকৈ আপুনি ফোন কৰিছিলে কৈছে তুমি মোক যিকেইটাহে গালি পাৰিলা বোলে মই কৈছোঁ নাই চৰি গতিকে সেই বস্তুটো বিৰাট ভাল লাগে আৰু সেইখিনি সময়ত যেতিয়া মোক ফোন কৰি পিনে জনাইছে যে মই এজ এ বেষ্ট ডিৰেক্টৰ জীৱনৰ মোৰ প্ৰথম ধাৰাবাহিক আৰু মই বেষ্ট ডিৰেক্টৰ এটা মানে ভাবিব নোৱাৰা এটা অনুভৱ আৰু মই হাঁহি মেনে কান্দিম মাক কি ক'ম চ' ডেট মমেণ্ট ৱাজ মাই বেষ্ট মমেণ্ট আৰু চিৰিয়েলৰ অভিজ্ঞতা বুলি ক'লে সেইটোৱে চবতছে প্ৰিয় আৰু
সঞ্চিতা, এতিয়ালৈকে আপুনি কিমানখন ধাৰাবাহিক আৰু বোলছবিত অভিনয় কৰিছে বাৰু, আৰু কেনেকুৱা চৰিত্ৰত আপুনি চৰিত্ৰ ৰূপায়ণ কৰি আপুনি ভাল পায়, অলপমান দৰ্শকসকলক জনাব নেকি? ধাৰাবাহিক কিমানখন কৰিছোঁ বুলি ক'লে আচলতে কেইবাখনো কৰিছোঁ, হিচাপ তেনেকৈ কৰিবলৈ অকণমান দিগদাৰ হৈ যায়। এতিয়া কৰিব লাগিব ন? কৰিব লাগিব। সোণালী সপোন, সমন্বয়ৰ সেতু, হায়ান্ন, সংস্কৃতি, কেইবাখনো আছে বাৰু ধাৰাবাহিক বহুকেইখন কৰিছোঁ, বোলছবিও তেনেকৈ কৰিছোঁ। তাৰপিছত কোনখন বেছি ভাল পাইছিলে আপুনি, লাগিছিলে কৰি? ভাল লাগিছিলে মানে চব কেৰেক্টাৰে ভাল লাগে, কিন্তু যিহেতু মই যেতিয়া ধাৰাবাহিকবিলাকত অভিনয় কৰোঁ, বেছিভাগ কিন্তু আগতে ট্ৰেজেডি, দুখ লগা সেইবিলাকে পাওঁ বা সেইবিলাক কৰিয়েই বেছি ভাল লাগে। তাৰপিছত মাজতে দুই এখনত মই অলপ নেগেটিভ কেৰেক্টাৰ কৰোঁতে তাৰমানে অচিনাকি দৰ্শকেই মোলৈ ফোন কৰি পিনে কয় যে বাইদেউ আপোনাক এইটো চৰিত্ৰত চাব নিবিচাৰোঁ। বা যেতিয়া বিয়া হোৱাৰ পিছত মোৰ স্বামীৰ ঘৰলৈ যাওঁ, গাঁওখনৰ মানুহবিলাকে মোক খুব ভাল পায়, খুব মৰম কৰে। গতিকে তেওঁলোকেও যেতিয়া কয় যে আই এনেকৈ নকৰিবাচোন, তোমাৰ আগৰ নিচিনাই ভাল লাগে, এনেকৈ কয়। এই তেতিয়াৰ পৰা নেগেটিভ কেৰেক্টাৰ মানে খুব কম কৰিছিলোঁ, এখন নে দুখনত চাগে মই মষ্ট প্ৰবেবলি কৰিছিলোঁ, এখন ৰেঙনি, এখন ৰঙৰ তেনেকৈ। কিন্তু তাৰপিছত কিন্তু চব পজিটিভ আৰু দুখ লগাটো বেছি, আৰু সেইটো কৰিয়ে মই বেছি ভাল পাওঁ। টিভি, মঞ্চ আৰু চিনেমা, এই তিনিটা মাধ্যমৰ ভিতৰত কোনটো তোমাৰ সকলোতকৈ প্ৰিয়? কি ক্ষেত্ৰত সুধিছা? অভিনয়, টিভি, যিবিলাক অভিনয় ক্ষেত্ৰত সুধিছে না? অভিনয় আচলতে ক'ব গ'লে তিনিটা মাধ্যমতে বেলেগ বেলেগ। যেতিয়া আমি মঞ্চত অভিনয় কৰোঁ, তেতিয়া আমাৰ সন্মুখত আমাৰ পাব্লিক থাকে, হয় নহয়? গতিকে সেইটো এতিয়া বেলেগ এটা আমি ইনষ্টেণ্ট আমি ফিডবেকটো পাওঁ, তেওঁলোকে ভাল পাইছে, বেয়া পাইছে। কিন্তু যেতিয়া টিভি পৰ্দাত কৰোঁ, সেইটো ফিডবেকটো পিছত পাওঁ। বাৰু চিনেমাত কৰিলে ডাঙৰ পৰ্দাত সেইখিনি পিছত আমি ফিডবেক। গোটেইকেইটা মাধ্যমেই ভাল লাগে, মঞ্চত কৰিও বেছি ভাল লাগে। তুমি এগৰাকী সফল পৰিচালক হিচাপেও জনাজাত, আৰু এখন চিনেমা বা ধাৰাবাহিক পৰিচালনা কৰোঁতে কিবা কেনেকুৱা ধৰণৰ কঠিন বা প্ৰত্যাহ্বানমূলক কামৰ বাবে নিজকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি বাৰু? অসুবিধা মানে পৰিচালনাটো আচলতে মোৰ আটাইতকৈ প্ৰিয়, কৰি ভাল পাওঁ, বহুত বছৰ হ'ল কৰি আহিছোঁ। আৰু যেতিয়া এটা প্ৰডাকশ্যন হাউচত কাম কৰা হয়, মোৰ নিজৰ যিহেতু প্ৰডাকশ্যন হাউচ আছে, গতিকে আমি যেতিয়া ডিৰেকশ্যন কৰোঁ, এটা ফেমিলি নিচিনা কৰোঁ। আৰু যিবোৰ আৰ্টিষ্ট থাকে, টেকনিচিয়ানছ থাকে, সকলোৰে ছাপোৰ্ট নহ'লে ডেফিনেটলি আমাৰ প্ৰডাক্টটো ভাল নহয় বা আমি আউটপুটটো নাপাওঁ। গতিকে সেই ক্ষেত্ৰত মই সদায় চাওঁ যে আমি এটা টিম ৱৰ্ক হিচাপে এটা ফেমিলি নিচিনা কাম কৰোঁ। ডিৰেকশ্যনটো কোৱা হয় যে কেপ্টেইন, হয় নহয় বাৰু? গতিকে গোটেইখন চলাই নিবলৈ হ'লে অকণমান কেতিয়াবা কঠোৰ হৈ যাওঁ। কিছু ক্ষেত্ৰত আৰ্টিষ্টবিলাকে কয় আৰু কিছুমানে অকণমান ভয়ো কৰে বুলি কয়, বোলে অকণমান খং উঠি যায়, কিন্তু তথাপিও তেনেকৈ সকলোৱে মিলিজুলি চলাবলৈ চেষ্টা কৰোঁ। সঞ্চিতা, আপুনি এগৰাকী সফল পৰিচালক হিচাপে জনাজাত। এখন চিনেমা বা ধাৰাবাহিক পৰিচালনা কৰাৰ দৰে কঠিন তথা প্ৰত্যাহ্বানমূলক কামৰ বাবে নিজকে কেনেকৈ প্ৰস্তুত কৰিছে বাৰু? নিজকে কেনেকৈ প্ৰস্তুত মানে আচলতে পৰিচালনা কৰি মই ভাল পাওঁ, পৰিচালনা কৰি আহিছোঁ আজি অত বছৰ। আৰু কিছুমানটো প্ৰব্লেমছ ডেফিনেটলি আহে কিছু ক্ষেত্ৰত, যেতিয়া আমি ছবিয়ে হওক বা এখন ধাৰাবাহিক পৰিচালনা কৰিবলৈ যাওঁ, তেতিয়া যি ধৰণে ভাবোঁ কেতিয়াবা হয়তো নহ'বও পাৰে। লোকেশ্যনতে গৈ পাই কিছুমান হয়তো কেতিয়াবা আৰ্টিষ্টৰ প্ৰব্লেম থাকিব পাৰে, বা আমাৰ লোকেশ্যনৰ প্ৰব্লেম থাকিব পাৰে, বতৰৰ প্ৰব্লেম থাকিব পাৰে। কিন্তু তেনেদৰে আমি মিলিজুলি আমি সকলোৱে, আমি টিমটো এটা ফেমিলি নিচিনা কাম কৰি আমি আগবাঢ়িবলৈ চেষ্টা কৰোঁ। আৰু মোৰ টিমটো খুব ভাল। আমাৰ যি টেকনিচিয়ানছ, মেকআপ আৰ্টিষ্ট, ইনফেক্ট স্পট বয়ৰ পৰা আদি কৰি সকলোবোৰ আৰ্টিষ্টবিলাক খুব কোঅপাৰেটিভ হয়, আৰু কাম কৰি ভাল লাগে। যিমানেই প্ৰব্লেমছ নাহক কিয়, কিন্তু সকলোৱে যেতিয়া মিলি পিনে আমি একগোট হওঁ, তেতিয়া সকলোবোৰ যেন একো নাই, প্ৰব্লেমছ নাই, আমি আগবাঢ়ি হৈ যায়, আৰু এইটো ভাল লাগে। প্ৰযোজক হিচাপেও আপোনাৰ আন এটা পৰিচয় আছে, কি ক'ব আপুনি এই সম্পৰ্কে? প্ৰযোজক হিচাপে আচলতে প্ৰথম প্ৰযোজক বুলি ক'ব গ'লে মোৰ মা, ঊষা তালুকদাৰ, স্বৰ্গীয় ঊষা তালুকদাৰ। তেখেতৰ প্ৰডাকশ্যন হাউচ, মানে মোৰ ঘৰুৱা প্ৰডাকশ্যন হাউচ ANKK প্ৰডাকশ্যন, যিটো মোৰ স্বৰ্গীয় দেউতা ডক্টৰ অজিত কুমাৰ তালুকদাৰৰ স্মৃতিত, তেখেতৰ স্মৃতিতে প্ৰথম মই পৰিচালনাই হওক বা প্ৰযোজনাই হওক কৰিবলৈ আৰম্ভ কৰিছিলোঁ দূৰদৰ্শনত, তাৰপিছত বাকী ছেটেলাইট চেনেলছবিলাকত। যেতিয়া আৰম্ভ কৰিলোঁ, তেতিয়া মায়ে খুব
জনাইছিলে আৰু গোটেইখিনি ঘৰৰ ছাপোৰ্ট মোৰ মা বাইদেউ ভিনদেউ তাৰপিছত বিয়াৰ পিছত মোৰ স্বামী জ্যোতি কাকতি তেখেতৰ আৰু তাৰপিছত সঞ্চিতা প্ৰডাকশ্যন বুলি আমাৰ নিজৰ আৰু এটা প্ৰডাকশ্যন হাউচ আছে আৰু সঞ্চিতা প্ৰডাকশ্যন প্ৰাইভেট লিমিটেডৰ জৰিয়তে মোৰ আৰু এটা প্ৰযোজনা মানে কি এটা কোম্পানী কৰিছোঁ হেল্ল' টিভি বুলি আমাৰ নতুন এটা OTT প্লেটফৰ্ম যিটো অসমৰ প্ৰথমটো OTT প্লেটফৰ্ম গতিকে তাতে বিভিন্ন ধৰণৰ ৱেব ছিৰিজ আমি লঞ্চ কৰিছোঁ শ্বৰ্ট ফিল্মছ আৰু মিউজিক ভিডিঅ'জ ডকুমেণ্টাৰীজ সেইবিলাকো আমি বনাইছোঁ আমাৰ OTT প্লেটফৰ্মটোত কাৰণে যাতে আমাৰ যি উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ যি থলুৱা আমাৰ ভাষা আছে সেই ভাষাসমূহ আমি যাতে ৰাষ্ট্ৰীয় দৰবাৰত আমি দেখাব পাৰোঁ সেইকাৰণে এই OTT প্লেটফৰ্ম হেল্ল' টিভি যিটো সকলোৱে নিশ্চয় জানে তেওঁলোকৰ প্লে ষ্ট'ৰত গ'লেই পাব গতিকে সেইবোৰ প্ৰযোজনা কৰি পিনে আচলতে আৰু মই আমাৰ প্ৰডাকশ্যন হাউচটোত এটা মেইন আমাৰ থিম হৈছে আচলতে মই সেইটোও লৈছোঁ যে নতুন প্ৰজন্মসকলক এটা সুবিধা দিয়া যিসকল নতুন অভিনেতা অভিনেত্ৰীসকল আছে বা নতুন পৰিচালক আছে তেওঁলোকেও যাতে আগবাঢ়ি আহে আৰু তেওঁলোকে যদি কিবা কৰিব বিচাৰে আমি সেইখিনিত সহায় কৰিবলৈ চেষ্টা কৰোঁ বৰ্তমান অসমীয়া চিনেমা তথা ধাৰাবাহিক সম্পৰ্কে আপোনাৰ মতামত কেনেকুৱা মতামত মানে মইও কি ক'ম কিন্তু বহুখিনি ভাল হৈছে চিনেমা এতিয়া যদিও আমাৰ মহামাহী কৰোণাৰ কাৰণে ইমান দিন হল বন্ধ আছিলে তাৰপিছত নতুনকৈ হলবোৰসমূহ খুলিছে যদিও আকৌ বন্ধ হোৱাৰ হেৰিত আছে কিন্তু আশা কৰিছোঁ যাতে বন্ধ নহওক যিখিনি ছবি আছে সেই ছবিসমূহ খুব ভাল হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো আমাৰ অসমৰ পৰা কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ধাৰাবাহিকসমূহ খুব উন্নত মানদণ্ডৰ হৈছে নতুন পৰিচালকসকলেও বা যিসকল পৰিচালকসকলে কৰিছে নতুন স্ক্ৰিপ্ট ৰাইটাৰ্ছবিলাক আছে খুব ধুনীয়া স্ক্ৰিপ্ট তেওঁলোকে দিয়ে আৰু ধাৰাবাহিকসমূহ মই ভাবোঁ প্ৰতিটো চেনেলতে খুব ধুনীয়া ধাৰাবাহিক চলি আছে ৰাইজসকলে চাগে ভাল পায় বহুত ভাল পায় ৰাইজসকলে বৰ্তমান আপুনি কি কামত ব্যস্ত হৈ আছে আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপমান জনাব নেকি বৰ্তমান মই এখন মেগা চিৰিয়েলৰ কামত ব্যস্ত হৈ আছোঁ জোনাক চেনেলৰ একাজলি ৰং অতি শীঘ্ৰে দৰ্শকৰ মাজলৈ আগবঢ়াম মেগা চিৰিয়েল একাজলি ৰং ইয়াৰে পৰিচালনা কৰি আছোঁ লগতে চিনেমা দুখনৰ কাম কৰি আছোঁ আৰু যি মই ক'লোঁ যে হেল্ল' টিভি আমাৰ OTT প্লেটফৰ্ম সেই OTT প্লেটফৰ্মৰ বাবে কেইবাখনো ৱেব ছিৰিজ আমি ৰেডি কৰি আছোঁ এতিয়া আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা সুধিব বিচাৰিছোঁ আপোনাৰ শৈশৱ জীৱনৰ লগতে শিক্ষা জীৱনৰ বিষয়ে অলপমান ক'ব নেকি শৈশৱ বুলি ক'বলৈ গ'লে আচলতে শৈশৱটোতো মোৰ ডিব্ৰুগড়তে মই ডিব্ৰুগড়ৰ জীয়ৰী তাতে পঢ়া শুনা তাৰপিছত গুৱাহাটীত আহিলোঁ গুৱাহাটীত আফটাৰ মেট্ৰিক মই গুৱাহাটীত পঢ়া শুনা কৰিলোঁ তাৰপিছত মই এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ হয় ইঞ্জিনিয়াৰিং পাছ কৰি মেলি যদিও ইঞ্জিনিয়াৰ হয় চাকৰি কৰাৰ কোনো মন নাছিলে তাৰপিছত এইটো ইণ্ডাষ্ট্ৰীৰ লগতে জড়িত কাম কৰি আছোঁ সেয়াই আৰু ব্যক্তিগত কথা কি জানিবা আমি এগৰাকী সফল অভিনেত্ৰী পালোঁ অতীতৰ আপোনাৰ কি কথাই আমনি কৰে বা আৱেগিক কৰি তোলে আপোনাক আৱেগিক মানে দেউতাৰ কথা যেতিয়া মনলৈ আহে দেউতা মোৰ বহুত সৰুতে ঢুকাইছে মই যেতিয়া ক্লাছ 10 আছিলোঁ আৰু তেতিয়া মেট্ৰিক দিয়াৰ আগমুহূৰ্তত যিটো আমাৰ বৰ্ডৰ এক্সাম হয় তো বৰ্ডৰ এক্সামটো হৈ থাকোঁতে তেতিয়া দেউতাৰ মানে খুব ইচ্ছা আছিলে মোৰ মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হ'ব কি কথা খুব পঢ়া শুনা কৰাইছিলে তাৰপিছত মেট্ৰিকটো যেতিয়া দিলোঁ মেট্ৰিকৰ ফাইনেল এক্সামত মোৰ পিছদিনাখন আছিলে হিষ্ট্ৰী আগদিনাখন মেথছ হৈ গৈছে সেইখিনি সময়তে আমাৰ ডিব্ৰুগড় দূৰদৰ্শনৰ চন্দন পাঠক প্ৰগ্ৰেম এক্সিকিউটিভ তেখেতে এখন ডকুমেণ্টাৰী ভইচ অভাৰৰ কাৰণে মোক মাতিছিলে আৰু মা যিহেতু এনি টাইম মানে পাৰিবা আগবঢ়াই থাকে দেউতাও মোক বহুতখিনি উৎসাহ যোগাইছিলে কিন্তু তাৰপিছত সেই তেতিয়া তাৰমানে পিছদিনাখন মোৰ এক্সাম আছে মেট্ৰিক এক্সাম তেনেকেই মানে মোক চন্দনদাই লৈ গৈ তাতে এটা ষ্টুডিঅ'ত মই ভইচ ডাবিং দিলোঁ বহুত দেৰি হৈছে পিছদিনাখন যিহেতু পৰীক্ষা আছে তাকো মেট্ৰিকৰ ফাইনেল দেউতাৰ বিৰাট খং উঠিছিলে তাৰপিছত সন্ধিয়া যেতিয়া আহি পালোহি খুব গালি দিছিলে আৰু কৈছে মেট্ৰিক যদি পৰীক্ষা বেয়া হয় চাবা কিন্তু ৰিজাল্ট ভাল হ'ব লাগিব তেতিয়া মই দেউতাক কৈছিলোঁ তুমি চাবা যে মোৰ ৰিজাল্ট ভাল হ'বই কিন্তু সেই ৰিজাল্ট দিয়াৰ কেইদিনমান আগতে মই দেউতাক হেৰুৱালোঁ আৰু মোৰ ৰিজাল্ট খুব ভাল হৈছিলে খুব ভাল ৰিজাল্ট লৈ পিনে লেটাৰ মাৰ্কছ লৈ পাছ কৰিছিলোঁ সেই বস্তুটো যে দেউতাই নেদেখিলে সেইটোত অকণমান মই আৱেগিক হৈ যাওঁ অকণমান দুখ লাগে যে সেইখিনি মুহূৰ্তত যদি দেউতাক সেই ৰিজাল্ট শ্বীটখন বা দেউতাই যদি দেখিলেহেঁতেন তেতিয়া মোৰ খুব ভাল লাগিলেহেঁতেন সেইটোৱে আৰু আপুনি আৱেগিক হৈ পৰিছে আপোনাৰ কথাখিনি শুনি ময়ো বহুত আৱেগিক হৈ পৰিছোঁ আৰু পিতৃ আৰু ছোৱালীৰ সম্পৰ্ক অতি অতুলনীয় তো আমিও বুজি পাওঁ আৰু যেতিয়া আপোনাৰ সম্পৰ্কৰ কথা ওলাইছে আকৌ ঘৰুৱা সম্পৰ্কলৈ উভতি আহিছোঁ নিশ্চয়
আপুনি ইমান ব্যস্ততাৰ মাজতো আপোনাৰ ঘৰখনক কেনেকৈ সময় দিয়ে আহ, আপোনাৰ এজনী ছোৱালীও আছে হয় কেনেকৈ সময় দিয়ে আপুনি ছোৱালীক আপোনাৰ ঘৰুৱা যিখিনি কাম কাজত কেনেকৈ সময় আপুনি দিব পাৰে আহ, হয় মানুহ ব্যস্ত থাকেই আপুনিও ব্যস্ত নহয় জানো আপুনিও ইমান সুন্দৰকৈ চলাই আছে কিন্তু আমাৰ ব্যস্ততাৰ মাজতে আচলতে কোৱা হয় ন নাৰী শক্তি আমাক আচলতে বেলেগ ধৰণৰ চাগে কিবা এটা শক্তি দিয়ে সেইখিনি চলাই নিবলৈ বাৰু যি কি নহওক মোৰ ঘৰখনৰ মোৰ স্বামী জ্যোতি কাকতি তেখেত খুব ছাপৰ্টিভ হয় প্ৰতিটো ক্ষেত্ৰতে তেখেতো যিহেতু এইটো ইণ্ডাষ্ট্ৰীৰ লগত জড়িত খুব আগবঢ়ে অনুপ্ৰেৰণা দিয়ে বিয়াৰ পিছত তেখেতৰ নামটো নল'লে নহ'বই যিমানখিনি কৰিছোঁ তেখেতৰ অনুপ্ৰেৰণাত কৰিছোঁ মা ঘৰখনটো আছেই মোৰ ছোৱালীও কিন্তু খুব ছাপৰ্টিভ ইনফেক্ট আজি যেতিয়া আহিছোঁ তাই নিজেই কৈছে যে তুমি কোনখন পিন্ধিবা কি কৰিবা আৰু তাই বুজি পাই গৈছে যে এইটো ইণ্ডাষ্ট্ৰীতে মা দেউতাই কাম কৰি আছে গতিকে ময়ো অলপ মানে ছাপৰ্ট দিব লাগিব নহ'লে নহ'ব তাৰ মাজতো যেতিয়া কামৰ পৰা যাওঁ সন্ধিয়া হ'লে তাই কিন্তু ৰখি থাকে যে এইখিনি সময় মই পঢ়িব লাগিব তেনেদৰে মিলাই মেলি চলাই গৈ আছোঁ আৰু নিজৰ কামখিনি নিজে কৰিব পাৰে আৰু ইমান পাৰা হোৱা নাই 8 বছৰ হোৱাই নাই হ'বহে তাই সৰু হৈ আছে তাই তথাপিও বহুতখিনি তাই বুজি পায় এতিয়া সৰু পৰাই বুজি পায় আৰু সময়টো দিবই লাগিব মাক যিহেতু নহয় জানো ৰাতিপুৱা আহাৰ পৰা তাৰপিছত দিনটোৰ কাৰণে নাথাকোঁ যেতিয়া কেতিয়াবা শ্বুটিঙৰ পৰা দেৰিও হয় তাই খালি মানে যেতিয়ালৈকে নাযাওঁ নুশুৱে লাগে ৰাতি 12টা নহ'লেও ক'লেও মাক দেউতাকক লগত লাগিবই আৰু সেইটো বস্তু বেয়া অৱশ্যে তাই যদি তাই মোৰ আজি ইণ্টাৰভিউটো চাই মই ক'ম যে সেই বস্তুটো বেয়া অকণমান মানে শুবলৈ চেষ্টা কৰিব আৰু কিন্তু সেয়া ঘৰখনৰ পুৰা ছাপৰ্ট আছে বহুত ভাল লাগিল সঞ্চিতা আজি আপোনাৰ লগত ইমানখিনি কথা পাতিলোঁ আশা কৰোঁ দৰ্শকসকলেও খুব ভাল পালে শেষত মোৰ অনুষ্ঠানলৈ আহি ইমানখিনি ব্যস্ততাৰ মাজতো আপুনি সময় দিয়াৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত পৰিকল্পনাবোৰ আপোনাৰ সফল হওক তাৰে কামনাৰে মোৰ আজি এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ ধন্যবাদ ময়ো জাগৰণ নিউজক ধন্যবাদ জনাইছোঁ লগতে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ মোক এইখিনি সন্মান দিয়াৰ বাবে ইয়াত আমন্ত্ৰণ কৰাৰ বাবে খুব ভাল লাগিলে আৰু জাগৰণ নিউজ সকলোৱে চাই থাকক তাকে কামনা কৰিলোঁ ধন্যবাদ অসমৰ অৰ্থনীতিত এক অনন্য সংযোজন কুমাৰ ইঞ্জিনিয়াৰিং পাৱাৰ টিলাৰ ট্ৰেক্টৰ ৰিক্সু স্কুটাৰ আদি প্ৰডাক্টেৰে উত্তৰ পূব ভাৰতৰ এক ফাষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰী কুমাৰ ইঞ্জিনিয়াৰিং মানুহৰ সৈতে মানুহৰ বাবে টেষ্টি খানা খাবলৈ কোনেনো ভাল নাপায় আপুনিও ভাল পায় ময়ো ভাল পাওঁ ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰৰ কাৰণে আহক হলিডে কেফে লগতে বাৰ্থডে পাৰ্টি মেৰিজ এনিভাৰ্চাৰী পাৰ্টিৰ কাৰণে ৰিজনেবল দামত এপ্ৰপ্ৰিয়েট প্লেচেই হৈছে হলিডে কেফে এই মাল্টি কিউজিন কেফে জু ৰোড জোনালী বাছ ষ্টপেজ অপজিট দুৰ্গা মন্দিৰ আৰু লগতে হোম ডেলিভাৰীৰ কাৰণে তলত দিয়া নম্বৰত যোগাযোগ কৰক টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই